ধন্যবাদ। মই গাঁৱলীয়া ছোৱালী আপোনাক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিলো। আজি আচলতে মই কোনো ধৰণৰ ব্লগ লৈ অহা নাই। আজি মই ৰেচিপি ভিডিঅ' এটা লৈ আহিছো আৰু আজিৰ ৰেচিপিটো মানে বৰ্তমান সময়ৰ নহয়, কেইদিনমান আগৰ হয়। মোৰ এই ভিডিঅ'টো হেৰাই গৈছিলে, আজি মই পটককে পালো। তাকে ভাবিলো মানে ৰাখি থলে যিহেতু মেমৰি লড হৈ থাকে, সেইকাৰণে ভাবিলো আজি মই আপোনালোকৰ লগতে শ্বেয়াৰ কৰি দিওঁ, তেতিয়াহ'লে মোৰ ভিডিঅ'টো থাকিও যাব। আৰু ৰেচিপিটো হৈছে মানকচুৰ ৰেচিপি। আৰু তেতিয়াহ'লে বলক দেৰি নকৰাকে মই ৰেচিপিটোৰ ফালে আগবাঢ়ো। লগতে কৈছো আপুনি যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোলৈ আহিছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়াহে মোৰ আহিব লগা নতুন নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপুনি আগতে পাই থাকিব। তেতিয়াহ'লে বলকচোন দেৰি নকৰাকে ভিডিঅ'টোৰ ফালে আগবাঢ়ো। আৰু বহুত গৰম পৰিছে ন, কিবা অলপ চাউণ্ড পাই আছে কিজানি, দেখিছে ওপৰত ফেন চলি আছে। তাকে আৰু উপায় নাই, ইমান গৰম। গতিকে বেছি আৰু কথা কৈ নাথাকো, বলক ৰেচিপিটোৰ ফালে আগবাঢ়ো। আৰু এয়া হৈছে মানকচু, আৰু মানকচুখিনি মই ধুই মেলি কাটি লৈছোঁ। আৰু এয়া দেখিছে সৰিয়হ, মই কেঁচা জলকীয়া দি মই পটাত পিচি ল'ম। আচলতে মানকচুত অলপমান সৰিয়হ দিলে খাই খুবেই ভাল লাগে, আৰু পটাত পিচি লোৱা সোৱাদেই বেলেগ হয়। তাৰ কাৰণে মই দেখিছে সৰিয়হখিনি মই পটাত পিচি লৈছোঁ। আৰু তেতিয়াহ'লে চাই থাককচোন। ना हो तो दस तेरे पास पास में रहूंगी जिंदगी भर, ना हो तो दस तेरे पास पास में। আৰু এতিয়া মই মানকচুখিনি কুকাৰত দিছোঁ দেখিছে, আৰু লগতে দিলোঁ অলপমান নিমখ মানে সোৱাদ অনুযায়ী দিছোঁ। আৰু লগতে দিলোঁ খোৱা ছ'ডা, কাৰণ খোৱা ছ'ডা দিলে সোনকালে কচুখিনি মানে সিজি আহে, নহ'লে অলপমান গলত খজুৱায়ো নিসিজিলে। আৰু ধুনীয়াকৈ মই গোটেইখিনি দেখিছে মিলাই দিছোঁ। আৰু এতিয়া মই কুকাৰত ঢাকন দি কেইটামান চিটি আহিবলৈ দি দিম। আৰু এয়া দেখিছে মাছৰ মূৰ। আচলতে মই মানকচুত মাছৰ মূৰ দিম, আৰু তাৰ কাৰণে মই মাছৰ মূৰখিনি প্ৰথমতে দেখুওৱা ধৰণে ভাজি লৈছোঁ। কচুত আচলতে মাছৰ মূৰ দিলে খুবেই ভাল লাগে। তেতিয়াহ'লে চাই থাককচোন। এয়া দেখিছে মোৰ মাছৰ মূৰখিনি ভাজি লোৱা হ'ল। আৰু এতিয়া একেখিনি তেলতে মই কেইটামান পাঁচফোৰণ ফুটিবলৈ দিছোঁ। আৰু এইফালে পিঁয়াজ, কেঁচা জলকীয়া, নহৰু, বিলাহী, আদা মই কাটি ৰাখিছোঁ। আৰু এতিয়া মই কাটি ৰখা পিঁয়াজ আৰু কেঁচা জলকীয়াখিনি দি প্ৰথমতে মই 2-3 মিনিটমান ল' ফ্লেমত লৰাই লৈছোঁ। আৰু নহৰুখিনি আচলতে মই পেষ্ট কৰা নাই, নহৰুখিনি মই থেতালি দিছোঁ। আৰু কচুত অলপমান মানে নহৰু থেতালি দিলে ভাল লাগে, বেছিকৈ মিহি হোৱাতকৈ। আৰু এতিয়া দেখিছে মোৰ পিঁয়াজ আৰু কেঁচা জলকীয়াখিনি ধুনীয়াকৈ ভজা হৈ আহিছে। এতিয়া মই থেতালি লোৱা নহৰুখিনি দি লৈছোঁ, আৰু গোটেইখিনি ধুনীয়াকৈ মই এতিয়া মিলাই ল'ম। চাই থাককচোন। আৰু এতিয়া দেখিছে পিঁয়াজ আৰু নহৰুখিনি মোৰ ভজা হোৱাত কাটি ৰখা বিলাহীখিনিও মই দি লৈছোঁ, আৰু ধুনীয়াকৈ গোটেইখিনি আৰু অলপ সময় ভাজি লৈছোঁ। আৰু এইখিনি মোৰ ভজা হৈ গ'ল। আৰু এতিয়া জিৰা, ধনিয়া, নিমখ গোটেইখিনি মই অলপমান পানীত এনেকৈ মিলাই লৈছোঁ। আৰু সেই মিলাই লোৱাখিনি এতিয়া মই ইয়াতে ঢালি দিছোঁ। আৰু গোটেইখিনি মই দেখুওৱা ধৰণে অলপ সময় ভাজি ল'ম, যাতে মছলাখিনি ধুনীয়াকৈ ভজা হয়। আৰু ধুনীয়া গোন্ধ এটা আহিছে সঁচাকৈ। তেতিয়াহ'লে চাই থাককচোন।
দেখিছে মই কুকাৰত সিজাই লোৱা মানকচুখিনি ধুনীয়াকৈ সিজিছে আৰু এতিয়া দেখিছে মছলাখিনি মোৰ ভজা ভজা হৈ অহাত মই মানকচুখিনি ইয়াতে দি লৈছোঁ আৰু গোটেইখিনি মই এতিয়া ধুনীয়াকৈ পানীখিনি শুকাই যোৱালৈকে মই লৰাই থাকিম কাৰণ পানীখিনি যদি ভালকৈ আমি শুকাই নলওঁ তেতিয়াহ'লে এই পানীখিনি কিন্তু আমাৰ গলত খজুৱায় সেইকাৰণে ধুনীয়াকৈ আমি পানীখিনি শুকাই যোৱাকৈ ধুনীয়াকৈ ভাজি লৈছোঁ তেতিয়াহ'লে চাই থাককচোন আৰু এয়া দেখিছে মোৰ পানী অলপ অলপকৈ শুকাই আহিছে আৰু এইখিনি সময়তে মই মাছৰ মূৰখিনিও ঢালি দিছোঁ কাৰণ অলপ মানে পানী থাকতে দিলে মাছৰ মূৰখিনিও ধুনীয়াকৈ সিজি যাব কাৰণ যিহেতু ইয়াতে ছডা খাৰ দিয়া আছে গতিকে মাছৰ মূৰখিনি ধুনীয়াকৈ সিজি যাব আৰু তেনেকৈ মই অলপ সময় ঢাকি দিলোঁ আৰু এতিয়া ঢাকন গুচোৱাৰ পিছত এয়া দেখিছে মোৰ পানীখিনি কমি আহিছে যদিও কিন্তু ইমান সোনকালে কমিও অহা নাই যেহেতু কচু পানী ওলাবই গতিকে ফ্লেমটো হাই কৰি দি ধুনীয়াকৈ লৰাই থাকিব লাগে কাৰণ ফ্লেমটো হাই কৰি দিলেহে পানীখিনি সোনকালে শুকাই আহিব আৰু হাই কৰি দিয়াৰ পিছত কিন্তু ধুনীয়াকৈ লৰাই থাকিব লাগে কাৰণ লৰাই নাথাকিলে পটককৈ তলিত লাগি ধৰে আৰু এতিয়া মই ইয়াতে দেখিছে চিকেন মছলা অলপমান দি লৈছোঁ কাৰণ চিকেন মছলাৰ গুণটো মোৰ ভাল লাগে লগতে দিছোঁ এয়া মিট মছলা দেখিছে আৰু এনেকৈ অলপ অলপকৈ গুড়ি মছলাখিনি দিলে সঁচাকৈ খাবলৈ খুব সোৱাদ হয় আৰু ধুনীয়াকৈ মই এইখিনি দেখুওৱা ধৰণে মিলাই লৈছোঁ দেখিছে আপোনালোকে মানকচু খায়নে নাই কমেণ্টত জনাবচোন মই কিন্তু খুবেই ভাল পাওঁ আৰু এতিয়া ইয়াতে মই দিছোঁ অলপমান গৰম মছলা আৰু এতিয়া গোটেইখিনি ধুনীয়াকৈ মই দেখুওৱা ধৰণে মিলাই লৈছোঁ আৰু এটা কথা হ'ল মানে আপোনালোকে জানে হয়তো তথাপি যিসকলে নাজানে তেওঁলোকৰ কাৰণে মই কৈছোঁ কচু যেতিয়া ভজা যায় তেতিয়া মানে কচুৰ পৰা ওলোৱা পানীখিনি একদম শুকুৱাই যোৱাকৈ ভাজি ল'ব লাগে কাৰণ কচুৰ পৰা ওলোৱা পানীখিনি আমাৰ ডিঙিত খজুৱাই তেতিয়া বহুত অসুবিধা লাগে আপোনালোকে অনুভৱ কৰিব পাৰিছে কিন্তু আমাৰ এই কচুডাল কিন্তু মানে নুখজুৱাই তথাপি মই কচুৰ পৰা ওলোৱা পানীখিনি মানে শুকুৱাই যাবলৈ মানে চেষ্টা কৰিছোঁ যিহেতু আমাৰ মানে কচুডাল ডিঙিত নখজুৱাই সেইকাৰণে কুকাৰত অলপমান কচু বইল মানে সিজাই লোৱাৰ পিছত অলপমান পানী ৰৈ গৈছিল সেইখিনি মই ইয়াতে ঢালি দিছোঁ কিন্তু আপোনালোকৰ যদি মানে কচু গলত ধৰে মানে গলত লাগি খজুৱাই তেতিয়াহ'লে আপোনালোকে সিজাই লোৱা পানীখিনি পিছত ব্যৱহাৰ নকৰিব আপোনালোকে প্ৰথমতে দিব আৰু ভাজি ভাজি সেই পানীখিনি শুকুৱাই যাবলৈ দিব তাৰপিছত আপোনালোকে বেলেগ পানী ব্যৱহাৰ কৰিব পাৰে আৰু এতিয়া মই অলপ সময় ঢাকন মাৰি দিছিলোঁ আৰু এয়া দেখিছে মোৰ কচুখিনি ধুনীয়াকৈ হৈ আহিছে আৰু গুণটো বহুত ভাল লাগে মানে ছডা খাৰ দিলে কিবা এটা মোৰ গুণটো ভাল লাগে আপোনালোকে কলৰ খাৰো ব্যৱহাৰ কৰিব পাৰে মোৰ মানে কলৰ খাৰ নাই তাৰ কাৰণে মই ছডা খাৰ ব্যৱহাৰ কৰিছোঁ আৰু এতিয়া দেখিছে মই ইয়াতে পেষ্ট কৰি লোৱা আদাখিনি শেষত দি লৈছোঁ আচলতে আপোনালোকেতো গমেই পায় মই আদা সদায় শেষত দিওঁ মোৰ গুণটো বহুতেই ভাল লাগে আৰু ধুনীয়াকৈ মই আদাখিনি দেখুওৱা ধৰণে কচুখিনিৰ লগত মিলাই লৈছোঁ আৰু এতিয়া আৰু অলপ সময়ৰ কাৰণে মই ঢাকন দি লৈছোঁ আৰু এতিয়া মোৰ শেষৰ পৰ্যায় আহি গ'ল আৰু ইয়াত দেখিছে আৰু এটা কথা মই ইয়াতে সৰিয়হখিনি যে পিচি লৈছিলোঁ আদা দিয়াৰ পিছত সৰিয়হখিনি মই দি লৈছোঁ কিন্তু কেমেৰাটো মোৰ অফ হৈ থাকিলে দেখুওৱা নহ'লগৈ আৰু সৰিয়হখিনি একদম শেষত দিছোঁ দিয়াৰ পিছত মই গেছ অফ কৰি দিলোঁ আৰু এতিয়া ইয়াতে মই অলপমান কেঁচা মিঠাতেল দি লৈছোঁ কেঁচা মিঠাতেল দিলে কিবা এটা মানে খাৰত বহুত ভাল লাগে আপোনালোকে হয়তো ব্যৱহাৰ কৰে ক'ব দৰকাৰ নহয় কিন্তু যিসকলে কৰা নাই কেঁচা মিঠাতেল শেষত ব্যৱহাৰ তেওঁলোকৰ কাৰণে মই কৈ দিছোঁ আৰু এয়া দেখিছে
আৰু এয়া দেখিছে মই ভাতৰ লগত একদম মানকচু খাবলৈ ৰেডি কৰিলোঁ আৰু লগতে এয়া লৈছোঁ মোৰ মানে ভাজি লোৱা তিলৰ বৰ কেইখনমান আছিলে মই তিলৰ বৰৰ ৰেচিপিটো নিদিলোঁ বাৰু আপোনালোকে হয়তো জানে তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰি সামৰণি মাৰি লওঁ পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই টেক কেয়াৰ